স্বাগতম জনালো সকলোকে মোৰ অন্য এটা ভিডিঅ' লৈ আৰু ইমান বেছি গৰম পৰিছে যে সেই কাৰণে ভগৱানে কি জানে আমাক চকু মেলি চাইছে আৰু বতৰটো ইমান ধুনীয়া কৰিছে মনটো বহুত ভাল লাগি গ'ল আৰু ভিডিঅ' কেইটামান নবনাকৈ একদম থাকিবই পৰা নাই চাওকচোন কি ধুনীয়া হৈছে বতৰটো এনেকুৱা বতাহ দি থাকিলে কিন্তু বেছি ভাল লাগে বতৰটো কাৰণ তেতিয়া ঠাণ্ডা হৈ যায় ন ঘৰবিলাকো ঠাণ্ডা হৈ যায় আৰু এয়া আমাৰ ঘৰৰ অলপমান পৰিৱেশটো দেখাইছো আৰু এইফালে আমাৰ সফালে এডাল গছ আছে আৰু আকাশখনত মানে মেঘবোৰ কলা কলা হৈ মানে এইফালে বতাহ যেহেতু আছে হয়তো বৰষুণ নিদিব পাৰে হয়তো দিবও পাৰে আৰু এইফালে তামোলৰ বাৰী এই অৱশ্যে আমাৰ নহয় বেলেগৰ তামোলৰ বাৰী আপোনালোকক দেখাইছো ভিডিঅ'ত আৰু এয়া কি ধুনীয়াকৈ লৰি আছে পাতবোৰ অলপমান স্লো মোশনৰ ভিডিঅ' এটা দিছো আপোনালোকক কাৰণ ফাষ্ট ভিডিঅ' দিলেও ভাল নালাগে না স্লো মোশন ভিডিঅ' দিলেও ভাল লাগে দিয়কচোন চাই আৰু যিসকল নতুনকৈ চেনেলটো মোৰ চাই আছে সাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু মোৰ কাটিঙৰ ভিডিঅ' আছে কিন্তু চেনেল এটা আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব যদি ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে চাব টিএম টেইলাৰ্ছ আসাম বুলি আৰু লগতে ইনষ্টাগ্ৰাম পেজ এটাও মানে একাউণ্ট এটাও আছে টিএম ৰিমন মহন্ত বুলি তাত বহুত কাপোৰৰ কাটিং ভিডিঅ' বহুত আছে তাত পৰা আপোনালোকে যদি ইন্টাৰেষ্টেড শিকিব পাৰে চাব পাৰে আৰু এই চেনেলটোত মই মোৰ ভ্লগিংবিলাক যিবিলাক মই ডেইলি কাম শ্বেয়াৰ কৰোঁ বুলি ভাবি বনালোঁ আৰু এইফালে তামোলৰ গছ কেইডালো স্লো মোশন কৰি দিলোঁ কিন্তু এইফালে কিন্তু এইটো ফাষ্ট ভিডিঅ' কৰি দিছোঁ বতৰটো দেখি বহুত ভাল লাগি গৈছে অৱশ্যে ভিডিঅ'টো দিনতে কৰি থৈ দিছিলোঁ কিন্তু শেষত বৰষুণ আহিছে দেই বৰষুণ অহা দেখি মনটো বহুত ভাল লাগি গ'ল কিন্তু অলপমান আৰু জোৰত দিলে অলপ বেছি টাইম থাকিলে বতৰটো আৰু ঠাণ্ডা হ'ল হয় ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ বাই বাই